লকডাউনৰ ফলত গৃহবন্দী সকলো শিক্ষা জীৱন ব্যাহত ছাত্ৰ-ছাত্ৰী। কিন্তু তেনে সময়তে ৰাজ্যৰ একাংশ শিক্ষক-শিক্ষয়িত্ৰীৰ অভিনৱ পদক্ষেপ। লকডাউনেও স্তীমিত কৰিব পৰা নাই কৰ্তব্যপৰায়ণ শিক্ষক-শিক্ষয়িত্ৰীৰ কামৰ প্ৰতি নিষ্ঠা। এফালৰ পৰা কৰোনা মহামাৰীয়ে গ্ৰাস কৰি গৈছে সকলোকে। মহামাৰীৰ আতংকত ঘৰতে আবদ্ধ সকলো। বন্ধ সকলো শিক্ষানুষ্ঠান, অনুষ্ঠান, প্ৰতিষ্ঠান, যিয়ে ছাত্ৰ-ছাত্ৰীসকলৰ জীৱনলৈ কঢ়িয়াই আনিছে চৰম ভাবুকি। তেনে সময়তে ৰাজ্যৰ বহু শিক্ষক-শিক্ষয়িত্ৰীয়ে গ্ৰহণ কৰিছে অনলাইন পাঠ্যক্ৰম কাৰ্যসূচীৰো ব্যৱস্থা। কিন্তু তাৰ মাজতো ব্যতিক্ৰম নলবাৰীৰ খাটিখুচিৰ এইগৰাকী শিক্ষয়িত্ৰী ভৱানী কলিতা। অনলাইন পাঠ্যক্ৰমৰ পৰিৱৰ্তে ছাত্ৰ-ছাত্ৰীসকলৰ ঘৰে ঘৰে গৈ কৰিছেগৈ পাঠদান। তেখেতৰ সৈতে খাটিখুচি বন বিভাগ বালিকা বিদ্যালয়ৰ 11 গৰাকী শিক্ষকে ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক জীৱনৰ উদ্দেশ্যে লৈছে এক ব্যতিক্ৰমী পদক্ষেপ। চৰকাৰৰ নিৰ্দেশ মৰ্মে মই তথা আমাৰ বিদ্যালয়ৰ প্ৰত্যেকগৰাকী শিক্ষক-শিক্ষয়িত্ৰীয়ে ছাত্ৰীসকলৰ ঘৰে ঘৰে গৈ আমি ছাত্ৰীসকলক শিক্ষাদান কৰি আহিছোঁ, যাতে লকডাউনৰ সময়ত তেওঁলোকে যাতে শিক্ষাৰ ক্ষেত্ৰত কোনো বাধাৰ সন্মুখীন নহয়। অন্যহাতে ৰাজ্যৰ বহু ছাত্ৰ-ছাত্ৰীয়ে অনলাইন পাঠ্যক্ৰমৰ যোগে ক্লাছ অব্যাহত ৰখাৰ পৰিৱৰ্তে গ্ৰামাঞ্চলৰ বহু ছাত্ৰ-ছাত্ৰীৰ ঘৰত এণ্ড্ৰইড ফোনৰ সুবিধা নোহোৱাৰ বাবে বঞ্চিত হৈছে এই পাঠ্যক্ৰমৰ পৰা। তেনে ক্ষেত্ৰত এইসকল শিক্ষক-শিক্ষয়িত্ৰীৰ পাঠদান কাৰ্যসূচীয়ে বহু উপকৃত কৰিছে ছাত্ৰ-ছাত্ৰীসকলক। তেওঁলোকৰ এনে পদক্ষেপক এতিয়া প্ৰশংসাৰে উপচাইছে অঞ্চলবাসীয়ে। নলবাৰীৰ পৰা চন্দন কুমাৰ শৰ্মাৰ ৰিপৰ্ট, নিউজ নাও।